দৈব কির অস্তপুত্র যার নাম শ্রীকৃষ্ণ বহুদেবে মাথা লয়া ভরা দেখুয়ালে যুগ আনিলে সকলে সহযোগ কৰিব নে নাই বাৰু কৰিব এটা হাত চাপৰি আমাৰ সকলোৰে বাবে ধন্যবাদ আজি ৰাতিতে পালিব হরিয়া সবে নিদ্রা গইলে উপজি
শুনি আহিলে না ৰদৰ মুনি চাৰিওমুখে ব্ৰহ্মাই পঢ়ে পুষ্পৰথে বসুমতী কৰে উপজিয়ে শ্রীকৃষ্ণই কিদৰে বসুদেৱ নন্দ যশোদাৰ ঘৰত গৈছিল আৰু তেনেদৰে নন্দ যশোদাক কৈছিলে আৰু উপজিয়ে শ্ৰীকৃষ্ণই বসুদেৱক আৰু লগতে দৈৱকী আৰু বসুদেৱক কৈছিল উপজিয়ে শ্ৰীকৃষ্ণ বসুদেৱ কৃষ্ণ রূপে জন্ম লৈছো কংস মামা তালৰ মাজে যাওঁ উপজিয়ে শ্ৰীকৃষ্ণ একেলগে উপজিয়ে উপজিয়ে শ্ৰীকৃষ্ণ জন্ম লৈছো
শ্রীকৃষ্ণই ঠিক এনেদৰেই জন্মগ্ৰহণ কৰিছিল। এনেদৰেই শ্ৰীকৃষ্ণক বাসুদেৱে নন্দ যশোদাৰ ঘৰত থৈছিল। ঠিক সেই সময়ত শ্ৰীকৃষ্ণই নন্দ যশোদাৰ ঘৰত কিদৰে লীলা কৰিছিল আজি আমাৰ মাজেৰে চমুকৈ গানৰ বাবে প্ৰয়াস কৰিছো। দধিচুৰে কৰি খালি তই কলিয়া দধিচুৰে কৰি খালি ওই উনলে কঙ্কালে বান্ধি থৈ আহিল কেনেকৈ মুকলি হলি। কেনেকৈ উৰলে কঙ্কালে বান্ধিলে ভগৱান শ্ৰীকৃষ্ণক ধৰি ৰাখিব পাৰিব? কেতিয়াও নাই, হয়নে নহয় বাৰু? এটা হাত চাপৰি সকলোৱে ইমান মনকে চাই আছে। দধিচুৰে কৰি খালি ঐ কলিয়া দধিচুৰে কৰি খালি দধিচুৰে কৰি খালি ঐ কলিয়া দধিচুৰে কৰি খালি কলিয়া কলিয়া বুলি মাৱে পাৰে গালি জবৰ
যাতে মই যিকেইটা ৰাসৰ এই ভক্তিমূলক নাম দি মই আৰু পদ্ধতি গাইছিলোঁ দুইজনে মিলি কলিয়া কলিয়া বুলি মাৱে পাৰে গালি কলিয়া কৃষ্ণ বনমালী কলিয়া কলিয়া বুলি কলিয়া কলিয়া বুলি মাৱে পাৰে গালি কলিয়া এনেদৰেই শ্ৰীকৃষ্ণ বৃন্দাবনৰ মাজলৈ জন্ম হোৱাৰ পৰা ঠিক এনেদৰেই শ্ৰীকৃষ্ণ আহি বৃন্দাবনত শ্ৰীকৃষ্ণই ৰাধাৰ লগত গোপৰ বালকসকলৰ লগত কেনেদৰে লীলা কৰিছিল বৃন্দাবনৰ মাজে মাজে ধেনু কদম গছ গানে বহি কোনে বজাই ধেনু একেলগে সকলোৱে হাত চাপৰি মাজেৰে যাওঁ সঁচাই আনন্দ লাগিব যদি আপোনালোকে হাত চাপৰি মানে আৰু ভাল লাগিব যদি আমাৰ বাদ্যযন্ত্ৰ নবজে
বজাব নাই হাত চাপৰি বজাব ৰেডি আছেনে কিন্তু আমাৰ বাদ্য যন্ত্ৰ নামাজে নেগেৰা খোল চব বন্ধ থাকিব হাত চাপৰি যাওঁ কেনেকুৱানো লাগে নেকি বৃন্দাবনৰ মাজে মাজে সকলোৱে আমাৰ নিজৰ কলা সংস্কৃতি যদি আমি নিজে ধৰি নাৰাখো কোনেও নাৰাখি কিন্তু হয়নে নহয় বাৰু একেলগে বৃন্দাবনৰ মাজে মাজে কোনে চৰাই ধেনু কদম গছৰ ডালে বহি এফালে অকণমান তেতিয়া ভাল লাগিব একেলগে বৃন্দাবনৰ মাজে মাজে একেলগে হাত চাপৰি লাইন আৰু ভাল লাগিব কোনে চৰাই একেলগে বৃন্দাবনৰ মাজে মাজে
করিয়া করিয়া গানা রুনুক ঝুনুক করি নপুর বজা এই নামটি বহুদিন হল গোৱাই নাই আজি মনত পৰি গ'ল তৎক্ষণাতে এইফালে কোন গ'ল কি আছিলে আপোনালোকে যদি কৈ দিয়া ভাল লাগিব কৈ দিয়ে এইফালে মাইক্ৰফোনটো দি দিবা এইফালে কোন গ'ল শুনা নাই কি অকণমান পিছত দি দিয়া রুনুক ঝুনুক করি নপুর বজা এইফালে কোন গ'ল কলিয়া কানাই রুনুক ঝুনুক করি নপুর বজা এইফালে কোন গ'ল কলিয়া কানাই পাশে ধেনু কি আছিলে ময়রার পাখি আজি হেজা নীলু কৃষ্ণ অর্জুনৰ সখী এইফালে কোন গ'ল কলিয়া কৈ যাব লাগিব কিন্তু ধেনু মোহন কলিয়া কোন বনে চাৰিলা ধেনু কতে হে দুৱাৰা সকলোৱে মুখে মুখে কিন্তু দেই নাম কৈ কতে হে দুৱাৰা আমাৰ ধৰবা শুনা নাই কিন্তু আপোনালোকে যদি কৈ দিয়ে আৰু শুনিলে হ'ব কতে হেৰুৱালা কতে হেৰুৱালা শুনেৰে গহুৱা বেনু মোহন কলিয়া কোন বনে চাৰিলা বেনু মোহন কলিয়া কোন বনে চাৰিলা কোন বনে চাৰিলা বেনু মোহন কলিয়া কোন বনে
আউটেল গড়চৰত শ্ৰী শ্ৰী চৰণত ইমান পৰে হৰি কীৰ্তন কৰি আহিছোঁ